তো আজি আমাৰ এক জৰুৰী বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকত আমি ৰিচেণ্টলি যোৱা 15 ছেপ্টেম্বৰ 2022 তাৰিখে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আদিবাসীৰ 5টা বিদ্ৰোহী গোটৰ সৈতে সম্পাদিত হোৱা চুক্তি সম্পৰ্কত আমি আলোচনা অনুষ্ঠিত কৰোঁ আৰু অসমৰ 6 জনগোষ্ঠীৰ অনুসূচীকৰণৰ বিষয়টোও আমি বিশদভাৱে আলোচনা কৰোঁ। সভাই ভাৰত চৰকাৰে 2019 চনৰ পৰা পৰ্যায়ক্ৰমে 2019 চনত ত্ৰিপুৰাৰ ৰিবেল গ্ৰুপ, 2020 চনত বড়ো শান্তি চুক্তি, 2021 চনত কাৰ্বি বিদ্ৰোহী সংগঠনৰ সৈতে সম্পাদন কৰা শান্তি চুক্তি আৰু শেহতীয়াকৈ আদিবাসী 5টা বিদ্ৰোহী গোটৰ সৈতে যি চুক্তি সম্পাদন কৰিলে, এইটো খুবেই আশাব্যঞ্জক আৰু এইটো চিৰস্মৰণীয়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যি ইনিচিয়েটিভ লৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে, এই ইনিচিয়েটিভ বা উদ্যোগক আমি CC2R ফালৰ পৰা আদৰণি জনাইছোঁ। এইখিনিতে এটা কথা আমি লক্ষ্য কৰিছোঁ যে যি বিষয়টোত আজি অসমৰ জনজাতি ৰাইজ শংকিত, যি বিষয়টোত আজি জনজাতি সংগঠনসমূহে দীৰ্ঘদিন ধৰি আমি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ, ঠিক তেনেকুৱা এটা দফা এই চুক্তিত আমি দেখিবলৈ পাইছোঁ। 2.1 যিটো ক্লজ আছে চুক্তিৰ, এই চুক্তিত আমি দেখিছোঁ যে অসমত বসবাস কৰা চাহ জনগোষ্ঠী বা আদিবাসীসকলক শ্বেডুল ট্ৰাইব ষ্টেটাছ দিবৰ কাৰণে এটা উদ্যোগ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে, যাক আমি আজিৰ সভাই পুনৰ বিবেচনা কৰিবলৈ আমি দাবী জনাইছোঁ। কাৰণ সংখ্যাধিক্য আৰু বৰ্তমানে স্বীকৃত জনজাতিসকলতকৈ বহুগুণে আগবঢ়া আৰু পপুলাছ গ্ৰুপ, বৃহৎ জনসংখ্যাৰ জনগোষ্ঠীসমূহক ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ 75 বছৰৰ পিছত পুনৰ ট্ৰাইবেল হিচাপে ৰিকগনিশ্যন দিবলৈ যোৱা, এই গোটেই বিষয়টোত আজি অসমৰ জনজাতিসকল শংকিত। আজি ট্ৰাইবেল অৰ্গেনাইজেশ্যনসমূহক এই সম্পৰ্কত সম্পূৰ্ণৰূপে অন্ধকাৰত ৰখা হ'ল। 15 ছেপ্টেম্বৰৰ যিটো চুক্তি, তেওঁলোকক ডেভেলপমেণ্টেল পেকেজ দিছে, ডেভেলপমেণ্ট বা ৱেলফেয়াৰ কাউন্সিল দিছে, সেইটো আমি সমৰ্থন কৰিছোঁ। তেওঁলোকক ইকনমিক পেকেজ দিছে, তাক আমি সমৰ্থন কৰিছোঁ। কিন্তু শ্বেডুল ট্ৰাইব ষ্টেটাছটো যিহেতু এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্তত উপনীত হোৱা নাই বা আমি প্ৰতিবাদ কৰি আছোঁ, তেনে ক্ষেত্ৰত তেওঁলোকৰ বিষয়টো চুক্তিত সন্নিৱিষ্ট কৰা সন্দৰ্ভত আমি ক্ষোভ ব্যক্ত কৰিছোঁ। আজিৰ সভাই ক্ষোভ ব্যক্ত কৰিছে, কাৰণ বৰ্তমানে স্বীকৃত জনজাতিসকল সকলো ক্ষেত্ৰতেই বঞ্চিত হোৱাৰ আশংকাত ভুগিছে অসমৰ জনজাতি ৰাইজ। আজি বৰ্তমানে স্বীকৃত জনজাতিসকলতকৈ কেইবাগুণে আগবঢ়া বৃহৎ জনগোষ্ঠীসমূহ যদি শ্বেডুল ট্ৰাইব ষ্টেটাছ পায়, তেতিয়াহ'লে পলিটিকেলি, বিশেষকৈ ৰাজনৈতিকভাৱে গাঁও সভাৰ পৰা লোকসভালৈকে বৰ্তমানৰ জনজাতিৰ প্ৰতিনিধিত্বই নাথাকিব, তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন নাথাকিব। কিয়নো ভাৰতৰ সংবিধানত শ্বেডুল ট্ৰাইবেই, তাৰ কোনো বিভাজন নাথাকে। শ্বেডুল ট্ৰাইব A, শ্বেডুল ট্ৰাইব B, শ্বেডুল ট্ৰাইব অল, শ্বেডুল ট্ৰাইব নিউ বুলি নাথাকে, STয়ে হয়। যিহেতু সংখ্যাধিক্য, এই 6টা জনগোষ্ঠীৰ টোটেল পপুলেশ্যন আধাতকৈ বেছি, 2/3 অফ দি টোটেল পপুলেশ্যন অফ দি ষ্টেট, 2/3 জনসংখ্যাৰ লোক যদি শ্বেডুল ট্ৰাইব পায়, তেতিয়াহ'লে বৰ্তমানে স্বীকৃত জনজাতিসকলৰ কাৰণে সংৰক্ষিত পঞ্চায়ত, নিগম নিকায় বা অট'নমাছ কাউন্সিলেই হওক বা MLA চিটেই হওক বা পাৰ্লামেণ্ট চিটেই হওক, কোনো এটা চিটতেই শ্বেডুল ট্ৰাইব এক্সিষ্টিং শ্বেডুল ট্ৰাইবে কণ্টেষ্ট কৰি জিকি আহিব নোৱাৰিব আৰু তেওঁলোকেহে সেই সংশ্লিষ্ট আসনবিলাকৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জিকি যাবলৈ সক্ষম হ'ব, কাৰণ তেওঁলোকৰ জনসংখ্যা বহুত বেছি। গতিকে আমাৰ কাৰণে যি সংৰক্ষণৰ ব্যৱস্থা আছে, সেইটোক নজৰ দিব লাগে চৰকাৰে।
বৰ্তমানে স্বীকৃত জনজাতিসকলৰ সাংবিধানিক যি অধিকাৰ, বিশেষ যি অধিকাৰ বা সংৰক্ষণৰ ব্যৱস্থাটোৰ ওপৰত লক্ষ্য ৰাখিহে ভাৰত চৰকাৰে তেনে পদক্ষেপ গ্ৰহণ কৰাটো উচিত আছিল। গতিকে আমি ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি সকীয়াই দিব খোজোঁ যে তেনে কোনো সিদ্ধান্তৰ ফালে গ'লে প্ৰথম অৱস্থাত ছেডেল ট্ৰাইব প্লেইনছৰ যিবোৰ সাংবিধানিক অধিকাৰ আছে, যিখিনি বিশেষ অধিকাৰ আছে, সংৰক্ষণ ব্যৱস্থা আছে, টোটেলি এইখিনি ফ্ৰিজ কৰিব লাগিব, নিৰ্দিষ্ট কৰিব লাগিব। আমি কৈছোঁ ডেট ৰাইটছ এণ্ড প্ৰিভিলেজেছ অফ দি এক্সিষ্টিং ট্ৰাইবেল অফ আছাম শুড বি ফ্ৰজেন ফৰ গুড। সকলোৰে মংগলৰ কাৰণে এইখিনি নিৰ্দিষ্ট কৰি ৰাখিব লাগিব। তেওঁলোকৰ উন্নয়নৰ আমি বিৰোধী নহয়, এই 6 জনগোষ্ঠীৰ উন্নয়নৰ বিৰোধী আমি নহয়, তেওঁলোকৰ উন্নয়ন হ'ব লাগে। গতিকে আমি কৈছোঁ যে OBC হিচাপে, আদাৰ বেকৱাৰ্ড ক্লাছেছ হিচাপে মেক্সিমাম ফেচিলিটি তেওঁলোকক প্ৰদান কৰক, প্ৰয়োজন হ'লে ৰাজনৈতিক ক্ষমতা পৰ্যন্ত তেওঁলোকক প্ৰদান কৰক, কিন্তু STP হিচাপে নহয়। কাৰণ STP যদি হয় তেতিয়াহ'লে ছ'চিয়েলি, ইকনমিকেলি, পলিটিকেলি, এডুকেশ্যনেলি সকলো ক্ষেত্ৰতেই এক্সিষ্টিং ট্ৰাইবেল সাংঘাতিক ৰূপত ক্ষতিগ্ৰস্ত হ'ব আৰু ধ্বংসপ্ৰাপ্ত হ'ব। গতিকে এইটো ট্ৰাইবেল অৰ্গেনাইজেশ্যনৰ আজি CC2R যি সভা, এই সভাত আমি এইটো কৈছোঁ যে ভাৰত চৰকাৰে কোনো নভবা নিচিন্তাকৈ বৰ্তমান স্বীকৃত জনজাতিসকলৰ কথা নভবাকৈ তেনেকুৱা সিদ্ধান্ত লোৱাটো সমীচীন হোৱা নাই, উচিত হোৱা নাই। গতিকে আমি এইটো বিবেচনা কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰক আমি আপিল কৰিছোঁ।